পানীয়ে যিখিনি অৱস্থা আমাক কৰিছে, গোটেই খেতি মাটি ৰোৱা মাটি পুতি পেলালে, বালি পেলালে, পলস পেলালে। আমি অত কষ্ট কৰি ৰুইছোঁ, এতিয়া আমাৰ বছৰেকৰ কাৰণে আমাৰ বহুত চিন্তা হৈছে। আৰু আমি এতিয়া এইটোকে চৰকাৰলৈ নিবেদন কৰিব পাৰোঁ, যাতে আমাক কিবা সুকলমে কিবা এটা চাই দিয়ক, আমাক কিবা ব্যৱস্থা লওক। নহ'লে আমাৰ এই ৰাইজে সকলোৱে কষ্ট কৰি ইমান খেতি পইচা পাতি খৰচ কৰি ট্ৰেক্টৰ হাল বোৱা আৰু ৰোৱনী তোলনি আলি কটা আলি দিয়া ইমানখিনি কষ্ট কৰিও যদি আমি একো ফলেই নাপাওঁ, এই পানী আহি গোটেই যদি পুতিয়েই পেলায়, আমি তেতিয়া কেনেকৈ চলিম? আমাৰতো পৰিয়াল চলিবলৈ দিগদাৰ হ'ব। সেইটো কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, চৰকাৰক, আৰু চৰকাৰে যাতে সোনকালে এই পৰিকল্পনা কিবা এটা লয়, আমাক সাহাৰ্য হিচাপে কিবা এটা দিয়ে, তাকে কল্পনা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ। আৰু ইমানখিনি হৈ যোৱাৰ পিছত আমি আৰু এতিয়া কি মুখ চাইনো এনেকৈ আকৌ খেতি কৰিম? সেইটো আমাৰ এতিয়া সম্ভৱ নহয়। কঠীয়া নাই, আৰু কঠীয়া পাৰিবলৈ আমাৰ ধান নাই। এতিয়া পাৰিম কেনেকৈ, আকৌ ৰুম কেনেকৈ, আৰু এই মথাউৰি এইডোখৰ বান্ধিম কেনেকৈ? এইডোখৰ বান্ধিবলৈতো বহুত টকা লাগিব। সেইখিনি আমাৰ হাতত সেইখিনি নাই। এতিয়া আমি কৰিম কেনেকৈ এইটো কাম? সেইটো কাৰণে আমাৰ এতিয়া বহুত দুখৰ বিলয়। যাতে চৰকাৰে এইখিনি সাহাৰ্যৰ কাৰণে আমাৰ কাৰণে অকণমান চকু মেলি চাই, তাকে অনুৰোধ কৰিছোঁ।